অসমত থলগীৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে একেবাৰে আমি 70টা বছৰ দেখি আছো এইবিলাক কিন্তু এতিয়া কথা হ'ল আমি আগতে যিবিলাক ধৰক বিভিন্ন ধৰণৰ মাধ্যম আন্দোলন হওক বা বিদেশী বিধানৰ ক্ষেত্ৰত যিবিলাক আন্দোলন হৈছিল বা অন্যান্য যিবিলাক উদানাগাৰ আন্দোলন এইবিলাকত কিন্তু ঐক্যবদ্ধ আন্দোলন হৈছিল ইয়াত কোনো গোষ্ঠীগতভাৱে বা বিভক্ত হৈ আন্দোলন কৰা নাছিলে গোটেই থলগী হিচাপে এটা ভইচ দি এটাই শব্দ হৈছিল এই শব্দৰ প্ৰতিধ্বনি ইমানেই মানে বিকট আছিলে দিল্লীটো টক্কৰ মাৰিবলৈ দিল্লীও মানে লৰচৰ কৰিবলৈ দিল্লীটো ভূমিকম্পৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে কিন্তু আজিৰ যিটো মানে আন্দোলনৰ ধাৰা এইটো বিভক্তভাৱে আগবাঢ়ে বা বিভক্তভাৱে আন্দোলন কৰা পৰিলক্ষিত হৈছে এইটোতে এইকাৰণে কৈছো এই ধৰণে যদি আন্দোলন কৰা হয় তেতিয়াহ'লে কিন্তু দিল্লীয়ে কেতিয়াও ইয়াক সন্মান নজন্মায় আৰু বৰঞ্চ আৰু বেছি মানে কি কয় আমাক বিভিন্ন ধৰণৰ কলা আইনবিলাক বিভিন্ন ধৰণৰ আমাৰ যিটো অচিত্য বিপন্ন হোৱা আইনবিলাক আমাৰ ওপৰত জাপি দিয়া বা দিবলৈ চেষ্টা কৰিব কিন্তু আজি যিটো কেবৰ কথাটো কেবখন অতিকৈ এটা সাংঘাতিক এখন মানে এখন আইন বা এখন আইন প্ৰৱৰ্তন কৰিবলৈ বিচাৰিছে এই যদি কৰে অৱশ্যই থলগীৰ মানুহ যে দুৰ্যোগত ভুগিব এইটো এটা একেবাৰে সত্য কথা ইয়াক কিন্তু প্ৰতিহত কৰিবলৈ হলে আমি আকৌ কৈছো যে ঐক্যবদ্ধ সংগ্ৰাম আৰু ঐক্যবদ্ধ সংগ্ৰামেই নহয় ইয়াক ঠিক প্ৰণালীবদ্ধভাৱে যাব লাগিব ইয়াৰ ৰণকৌশল কেনেকুৱা হ'ব লাগিব এইবিলাক চব তাৰ ওপৰতে ডিপেণ্ড কৰিছে ৰণকৌশল যদি ঠিক হয় শৃংখলাবদ্ধ ঐক্যতা যদি থাকে তেতিয়াহ'লে এই সংগ্ৰামৰ যিটো গতি এইটো প্ৰবল হ'ব আৰু লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব ইয়াৰ বিপৰীতে আমি যিটো দেখি আছো যোৱা বহু আমাৰ বুদ্ধিজীৱীসকলে কৈছে সমাজৰ গণ্যমান্য ব্যক্তিসকলে কৈছে এই ঐক্যবদ্ধ সংগ্ৰামৰ কাৰণে প্ৰস্তুত হওক কেৱল উৰ্ধে ঐক্যবদ্ধ আন্দোলন কৰক এই কথাবিলাক সকলোৱে উপদেশ দি আছে মতামত দি আছে তাৰ লগতে আমিও দি আছো কিন্তু অতি দুৰ্ভাগ্য কথা আমি কৃষক মুক্তি নেতাসকলকো কৈছো আছু নেতাসকলেও কৈছো ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰক নহ'লে কিন্তু আমি ভাবিবলৈ বাধ্য হ'ম এই কেৱল সংগ্ৰামৰ নামত আৰু এটা পেট প্ৰৱৰ্তা আৰু নিজক প্ৰতিষ্ঠা কৰা নিজৰ উদ্দেশ্য বা যিবিলাক অদৃশ্য যিবিলাক উদ্দেশ্য আছে সেই উদ্দেশ্যবিলাক পূৰণ কৰিবৰ কাৰণে অযথা এখিনি মানুহক ব্যৱহাৰ কৰা নিচিনা এটা পৰিলক্ষিত হ'ব আৰু এইটো হৈ আছেতো আজি অতি দুৰ্ভাগ্য কথা আমি বহুদিনৰ পৰা আমি চিঞৰি আছো বিশেষকৈ ছাত্ৰ সন্থাৰ উপদেষ্টা সমুদ্ৰ ডাঙৰীয়াক কৈছো কৃষক মুক্তি সংগ্ৰাম উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক কৈছো বা অন্যান্য যিবিলাক জনগোষ্ঠীয় বা সামাজিক সংগঠন সকলোকে একগোট হৈ একেখন প্লেটফৰ্মত আহি দিল্লীৰ বিৰুদ্ধে জাগৰিত হওক বা আন্দোলনৰ ধ্বনি তোলক ইয়াৰ বিপৰীতে কিন্তু এই ঐক্যৰ ফালে নিদি বেলেগে যিটো মানে ব্ৰতি থকা নিজৰ প্ৰতিপত্য বৰ্তাই ৰাখিবৰ কাৰণে কেৱল সংগ্ৰাম কৰা দেখা গৈছে এইকাৰণে আকৌ কৈছো আমি যদি এইটো নহয় তেতিয়া আমি ভাবিবলৈ বাধ্য হ'ম আজি সংগ্ৰামত যিসকল আন্দোলনত যিবিলাক ব্ৰতি হৈ আছে যিবিলাক নেতাই লিড লৈ আছে প্ৰতিটো দল সংগঠনক সেইবিলাকৰ ওপৰত আমি আঙুলি তোৱাবলৈ বাধ্য হ'ম যে এনেকৈ এই ধৰণৰ সংগ্ৰাম কৰিলে অসমৰ মানুহে একো নাপায় বৰঞ্চ এই আগৰ যিটো মানে তথাকথিত মানে যিটো অসম চুক্তি এই তেনেকুৱালৈ পৰিণত হ'ব আৰু দিল্লীয়ে কেতিয়াও এই ধৰণৰ সংগ্ৰামক ভয় নকৰিব আৰু এইখিনি আমি আকৌ এবাৰ কৈছো এতিয়াও সময় আছে আছু কৃষক বা অন্যান্য যিসকল জাতীয় সংগঠন এখন প্লেটফৰ্মত আহি একগোট হৈ দিল্লীৰ বিৰুদ্ধে সোচ্চাৰ হওক যদি দিল্লীৰ বিৰুদ্ধে কেবৰ বিৰুদ্ধে সোচ্চাৰ হয় কিন্তু ইয়াত কেতিয়াও ইমপ্লিমেশ্যন কৰিব নোৱাৰে যদি দিল্লীত বিজেপি চৰকাৰৰ এবছলিউট মেজৰিটি আছে সিহঁতি কৰিব পাৰে কেবখন আইনত প্ৰয়োগ কৰিলেও ইয়াত অসমৰ মাটিত প্ৰয়োগ কৰিব নোৱাৰা আমি ব্যৱস্থা কৰিব পাৰিম যদিহে আমাৰ ঐক্য থাকে এই কথাটো মই আপোনাৰ চেনেলৰ যোগেদি
অসমৰ মানুহক জনাবলৈ বিচাৰিছোঁ অসমৰ জনগণক যিসকল জনগণে কেব বিৰোধী আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে তেখেতসকলকো মই এইটো আহ্বান জনাইছোঁ মই প্ৰফুল্ল মহন্ত ডাঙৰীয়াক মই এইটো আহ্বান নহয় মই তেখেতক সতৰ্ক কৰি দিবলৈ বিচাৰিছোঁ আৰু এনেকুৱা ধৰণৰ এই সময়ত এটা জাতিৰ দুৰ্যোগৰ সময়ত জাতীয়তাবাদী শক্তিটো ঐক্যবদ্ধ কৰি ৰাখিব লাগে আৰু ঐক্যবদ্ধ নকৰি তেখেতে এটা বিভাজনমুখী যিটো মানে পৰিকল্পনা ৰৈছে এইটো কিন্তু অসমৰ মানুহৰ কাৰণে অসমৰ থলগিৰিৰ কাৰণে এইটো কেতিয়াও হ'ব নহয় আৰু এইকাৰণে তেখেতক কৈছোঁ তেখেতে দল ভঙা কাৰবাৰটো এৰিব লাগে আগতেও কৈছিল তেখেতে আগতে দল ভাঙিছিলে আৰু বহু কষ্টৰ বিনিময়ত এই যদি আকৌ ঠন্দৈ উঠিছে ঠন্দৈতে অসমৰ মানুহৰ যিটো জাতীয়তাবাদী চিন্তা চৰ্চাটো জাতীয়তাবাদী যিটো দল বা ৰাজনৈতিক দলৰ ওপৰত আস্থা ৰাখি কিছু হ'লেও আগুৱাই গৈছিল এই সময়ত কেৱল নাম লৈ জাতীয়তাবাদী দল এজিপিক ধ্বংস কৰাটো তেখেতে কৰিব নালাগে জাতীয়তাবাদী দল এজিপিয়ে অনা নাই এই কেব আনিছে মানে ভাৰতীয় জনতা পাৰ্টি বিজেপিয়ে বিজেপিৰ বিৰুদ্ধে তেখেতে সুচ্ছাৰ হ'ব লাগে বিজেপিৰ বিৰুদ্ধে যি ধৰণে উগ্ৰ হ'ব লাগে তাৰ বিপৰীতে কিন্তু এইটো বিজেপিৰ বিৰুদ্ধে নৰম হৈছে আৰু নিজৰ দলৰ এজিপিৰ মানুহৰ বিৰুদ্ধে হৈছে এইটো কিন্তু আমি এটা গন্ধ পাইছোঁ এই গন্ধ এনেকুৱা কাম কৰিব নালাগে তেখেতে বাৰে বাৰে নিজৰ দলটোকে ভাঙিব বিচাৰিছে আমি জানো প্ৰফুল্ল মহন্তৰ সময়ত প্ৰফুল্ল মহন্ত যেতিয়া মানে মুখ্যমন্ত্ৰী আছিলে অসমৰ মুখ্যমন্ত্ৰী তেতিয়া তেখেতৰ একেবাৰে বিজেপিৰ লগত সনা পিঠা তেখেতৰ ৱাইফ জয়শ্ৰী মহন্ত বিজেপিৰ একেবাৰে ব্যাপক নেতা প্ৰমোদ মহাজনৰ এটা সুসম্পৰ্ক আছিলে এই কথাটো সকলোৱে জানে আৰু সেইটো সময়তো তাৰ ওপৰত ভৰ দিয়েতো অসমত কলা অধ্যায় মানে কি কয় গুপ্তঘাতক জন্ম দিছিলে এইটোতো জয়শ্ৰী মহন্তৰ দ্বাৰাইতো হৈছিলে প্ৰফুল্ল মহন্তৰ দ্বাৰাই হৈছিলে আকৌ ইয়াৰ পৰৱৰ্তীটো আকৌ যিবিলাক আকৌ এজিপি হৈছে এজিপি যেতিয়া খণ্ডই দিছে এজিপিক ভাঙুমুখী কৰোঁ কিন্তু এই কেৱল বিৰুদ্ধত তেখেতে দেলহিতকৈ বেছি প্ৰেচাৰ দিব লাগে দেলহিৰ বিৰুদ্ধে খুন্দা দিব লাগে বিজেপি খুন্দা দিব লাগে এই যিটো নিজৰ ঘৰৰ মানুহ আজি নহ'লেও কাইলৈ এইটো অসমৰ যিটো অসমৰ সমগ্ৰ মানুহ যেতিয়া একপক্ষৰ হ'ব এজিপি আহিবলৈ বাধ্য এজিপি আহিবলৈ যিটো সময়ত দেলহিক বেছি প্ৰেচাৰ দিব লাগে সেই সময়ত প্ৰফুল্ল মহন্তই কৰিছে কি এজিপি নিজৰ সতীৰ্থসকলক প্ৰেচাৰ দিবলৈ চেষ্টা কৰিছে এইটো কিন্তু মানে এইটো জাতি ধ্বংসী নিচিনা এজিপি আমাক লাগিব এটা জাতীয়তাবাদী ৰাজনৈতিক দলটো আমাক লাগিবই কিন্তু ভুল ভ্ৰান্তি হ'ব পাৰে ভুল ভ্ৰান্তি হোৱাৰ অৰ্থ নহয় যে এই মানে বিশেষকৈ কেইজনমান ব্যক্তিক বা গাড়ী অপনি পাৰি বা ৰেজিগনেশ্যন দিয়াই কেবখন যেন মানে ইয়াত গৃহীত নহ'ব এই কথা নহয় যে কেব গৃহীত কৰিব পাৰে কাৰণ এজিপি তাত একো কৰণীয় একো নাই অতুল বৰা ডাঙৰীয়া হওক কেশৱ মহন্ত ফণীভূষণ চৌধুৰী ডাঙৰীয়া হওক কেবৰ বিৰুদ্ধত কৰা একো মানে কেবৰ বিৰুদ্ধত বা কেব মানে বিৰোধ কৰিব পৰা ক্ষমতা নাই এই ক্ষমতা নাই বুলি জানিও তেখেতে বাৰে বাৰে তিনিজন মানুহক মানে মানুহৰ বিৰুদ্ধত সুচ্ছাৰ হৈছে আৰু তেখেতে হৈছে লগতে অন্যকো উচতাই দিছে অন্যখিনি বুজাব লাগিব সময়লৈ অপেক্ষা কৰিব লাগিব এই সময়ৰ যি কেবখন সম্পূৰ্ণৰূপে কেবখন আইনত পৰিণত কৰি তাৰপিছত যি অসমৰ মাটিত প্ৰয়োগ কৰিবলৈ বিচাৰে তেতিয়া এজিপিয়ে কি পদক্ষেপ ল'ব এইটোৱে আচল ষ্ট্ৰেটেজি হ'ব লাগে তাৰ পৰিৱৰ্তে আৰু এটা ইণ্টাৰেষ্টিং কথা কালি আমি গম পাইছোঁ যিটো সময়ত আমি সমুদ্ৰ ডাঙৰীয়াক যে প্ৰকাশ্যই আহ্বান কৰিছোঁ তেখেতক অনুৰোধ কৰিছোঁ যে গোটেই জাতিটো ঐক্যবদ্ধ কৰি কৃষক মুক্তিকো সেইদৰে কৃষক মুক্তিকো কোৱা হৈছে ঐক্যবদ্ধ সংগ্ৰামৰ পাতনি মেলিব লাগে এতিয়া আৰু 17টা দল মোৰ লগত 17টা দল বা আছুৰ লগত 30টা দল আছে এইবিলাক কৰি মানে অহংকাৰ ভাৱ দেখাই আন্দোলনটো বিপথে পৰিচালনা কৰিব নালাগে বুলি কালিও কৈছোঁ মই আজি একেবাৰে আকৌ কালি এই পৰিস্থিতিটো মই ক'বলৈ বিচাৰিছোঁ কালি আমি গম পাইছোঁ যে এটা মানে অকল টিভি চেনেলৰ স্বত্বাধিকাৰী এখন বাতৰি প্ৰিণ্ট মিডিয়াৰ বাতৰি কাকতৰ স্বত্বাধিকাৰী লগতে প্ৰফুল্ল মহন্ত আৰু সমুদ্ৰ ডাঙৰীয়াই মানে গোপনে মিলিত হৈ কি ৰচনা কৰিছে
এইটো ঐক্যবদ্ধ আলোচনা কৰিছে না ঐক্যবদ্ধ সংগ্ৰামৰ কথা কৈছে না না অন্য নিজৰ নিজৰ মানে হৃদয়ত সোমাই থকা অন্তৰত সোমাই থকা যিবিলাক অদৃশ্য বা ইচ্ছা পূৰণ কৰিবৰ কাৰণে তেখেতসকলে মিলিত হৈছে না অন্য কিবা উদ্দেশ্য আছে আমাৰ কিন্তু সন্দেহ হৈছে আৰু যদিও অন্য নাই তেতিয়াহ'লে এই তিনিজন মানুহে মোক মানে জনগণক ক'ব লাগিব যে আমি ঐক্যবদ্ধ সংগ্ৰামৰ কাৰণে আলোচনা কৰিছিলোঁ আৰু এই য'তেই সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই তেনেকৈ গোপনে মানে আলোচনা কৰে তেতিয়া আমাৰ কিন্তু সন্দেহ হয় এইকাৰণে সন্দেহ হয় বুলি কৈছোঁ যদি জাতীয় নায়ক কোনে বনালে জাতীয় নায়ক বনোৱা মানুহজনে হৈছে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া আৰু দ্বিতীয় কথা হৈছে যেতিয়া বিজেপিৰ কেম্পেইন চলি আছিলে মানে এছেম্বলি ইলেকশ্যনৰ সময়ত তেখেতে মাজুলীত গৈ মাজুলী মানে মাজুলী সত্ৰৰ সত্ৰাধিকাৰী ৰুমত এটা বিশেষ ৰুমত তিনিজন মানুহে 3 ঘণ্টা 4 ঘণ্টা সৰ্বানন্দ সোণোৱাল সমুজ্জ্বল ভট্টাচাৰ্য আৰু সত্ৰাধিকাৰী মিলি কি কথা পাতিছিলে এতিয়া এই যে গোটেই বস্তুটো আজি যে পৰিছে এজিপিক দোষাৰোপ কৰিলাত নাই আজি বিজেপি মানে উত্থান আৰু সমুজ্জ্বল ডাঙৰীয়া সৰ্বানন্দৰ লগত কি কথা পাতিছিলে কিয় বিজেপিক আনিলে গোটেই তেতিয়াতো ছাত্ৰ সন্থাইতো বিজেপিক সহায় কৰিছিলে বিজেপিক সহায় কিয় কৰিছিলে বহু মানুহেতো তেতিয়া প্ৰতিবাদ কৰিছিলে যে বিজেপি আহিলে এই হ'ব কিন্তু সমুজ্জ্বল ডাঙৰীয়াই প্ৰত্যেকেই যে বিজেপিক মানে ব্যক্তিগতভাৱে সহায় কৰিছে ছাত্ৰ সন্থাৰ উপৰিও বিজেপিক ব্যক্তিগতভাৱে সহায় কৰিছে সহায় কৰাৰ পিছতেতো আহিবলৈ সক্ষম হৈছে এতিয়া আকৌ সমুজ্জ্বল ডাঙৰীয়াক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আপুনি ঐক্যবদ্ধ সংগ্ৰামৰ কাৰণে সংগ্ৰাম কৰাৰ ক্ষেত্ৰত উদ্যোগ তেখেতক লোৱা নাই আজি আমি কৈছোঁ এসপ্তাহৰ ভিতৰত আপোনালোকে মাছ ৰেলি কৰক সকলো অসমৰ মানুহে আমি কৈ দিম সকলোৱে ক'ব সকলোৱে সমৰ্থন যোগাওক কৃষক মুক্তি সংগ্ৰাম আহিব তেখেতে যদি অনুৰোধ জনায় বা আহ্বান কৰে বিভিন্ন সামাজিক দল সংগঠন আছে সকলোকে কওক এতিয়াতো সেইটো কোৱা নাই প্ৰফুল্ল মহন্তে কৈছে নিজৰ MP কেইটাক নিজৰ MP কোৱা নাই MLA বা মিনিষ্টাৰ কেইটাক ৰিজাইন দিব কৈছে আঁতৰি আহিব কৈছে এইটো এটা গন্ধ আছে দ্বিতীয়টো কথা হৈছে সমুজ্জ্বল ভট্টাচাৰ্য কিয় নকৰে কংগ্ৰেছক ক'ব লাগে যে BJD যিমানবিলাক মিনিষ্টাৰ আছে বা MLA আছে MP আছে সকলোৱে ৰিজাইন দিয়ক কেবখনৰ কংগ্ৰেছে কোনো মাত মতা নাই কিয় সমুজ্জ্বলে কংগ্ৰেছক মাত মতাব পৰা নাই যদি একেলগতে সংগ্ৰাম কৰিছে কংগ্ৰেছে এটা শব্দ কোৱা নাই যে আমাৰ যিসকল বড়ো ভাই ককা মিনিষ্টাৰ মন্ত্ৰী বা বিষয়া হৈ আছে MP হৈ আছে অকল ৰিজেকশ্যন দিয়ক কংগ্ৰেছে এটাও কথা কোৱা নাই যে আমাৰ এইবিলাক অংক যে ক'ৰবাত এটা মানে নিম্ন অংক হৈ আছে এইটো আমাৰ সন্দেহ হৈ আছে আৰু সেইকাৰণে কৈছোঁ সমুজ্জ্বলৰ ক্ষেত্ৰতো একেবাৰে সম্পূৰ্ণকৈ সমুজ্জ্বলে ক্লিয়াৰ কৰিব লাগিব জনগণক কোনোবা সাধাৰণ মানুহ এইটো হয় ভুল যাব পাৰে আমি কিন্তু ভুল নাযাওঁ সমুজ্জ্বলে প্ৰথমে নিজক ক্লিয়াৰ কৰিব লাগিব আৰু এটা কথা ডাঙৰ কথা সমুজ্জ্বল হৈছে অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে যিসকল ছাত্ৰ আছে ছাত্ৰসকলৰ পিতা এতিয়া বৰ্তমান পিতা মানে এইকাৰণে কৈছে এডভাইজাৰ এটা যুগান্তৰ ধৰি তেখেত এডভাইজাৰ হৈ আছে আৰু এডভাইজাৰ হোৱা ব্যক্তিজন যিজন ব্যক্তিয়ে কপালত RSSৰ ফুটটো লয় ইয়াৰ অৰ্থ কি আমাৰ ছাত্ৰ নেতাসকলৰ যিটো ছাত্ৰ সংগঠন জাতি বৰ্ণ নিৰ্বিশেষে সকলো ধৰণৰ সকলো মানে ধৰ্মৰে সকলো সম্প্ৰদায়ৰ তাৰ ছাত্ৰ আছে আৰু সেই ছাত্ৰৰ মুৰব্বীজন পিতাজন যদি তেনেকুৱা এটা বিশেষ ধৰ্মৰ এটা পৰিস্থিতি সম্বল লৈ থাকে তেতিয়া আমি কি বুলি ভাবিবলৈ বাধ্য হ'ম নিশ্চয় তেখেতৰ RSSৰ লগত জড়িত আছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম যদি তেখেতে ফুটটো লৈ থাকে ফুটটো আজিকালি অসমত কেৱল মাত্ৰ RSS চিম্বল হাতৰ কবজিত যেতিয়া এইবিলাক বিভিন্ন ধৰণৰ ৰঙৰ ফিটা লগাই থাকে সূতাৰ মালা পিন্ধি থাকে এইটো এটা RSSৰ চিম্বল তেতিয়াহ'লে আমি কি বুলি ভাবিম যে আমাক সমুজ্জ্বল ভট্টাচাৰ্য বিপদে কৰিছে নেকি এই কথাটো আমি ভাবিবলৈ বাধ্য হ'ম আৰু সেইকাৰণে কৈছোঁ তেখেতে প্ৰথম নিকা হৈছে হ'ব লাগে আৰু হোৱাটো স্বাভাৱিক যিহেতু নেকি তেখেতে আনিছে প্ৰথম মানে জাতীয় নায়ক বনাইছে সৰ্বানন্দক দ্বিতীয়তে হৈছে তেখেতে গোটেই AGPৰ ভূমিকাতে ইলেকশ্যনৰ সময়ত মানে সমুজ্জ্বল ডাঙৰীয়াই ভূমিকা লৈছিলে আৰু এই প্ৰমাণ মোৰ লগত আছে কিমান সময়ত
মাজুলী সত্ৰৰ সত্ৰাধিকাৰী সৰ্বানন্দ সোণোৱাল আৰু ইলেকশ্যন কেম্পেইনৰ সময়ত মানে সমুদ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া আছিলে মোৰ লগত প্ৰমাণ আছে আৰু তেখেতে প্ৰমাণ কৰিব লাগিব আৰু প্ৰমাণ কৰাৰ পিছত আপুনি সংগ্ৰামৰ কাৰণে সকলোকে আহ্বান কৰে আমিও তাক সহযোগ নিশ্চয় জনগণক আহ্বান কৰিম যে আহক সমুদ্ৰক মানে সহায় কৰক কিন্তু ইয়াৰ পৰিৱৰ্তে আমি কিন্তু সন্দেহৰ আঙুলিটো দেখাই থাকিম সন্দেহৰ আঙুলি তেখেতৰ ওপৰলৈ যাব আৰু এইটো মানুহে যি মানে ছাত্ৰ সন্থাই কি ভাবে নাজানো ছাত্ৰ সন্থাকতো আমি বহু দিনৰ পৰা জন্মদিনৰ পৰা আমি ছাত্ৰ সন্থা আছিলো আৰু ছাত্ৰ সন্থা হয়তো আমি জীৱন মৰণ পণ কৰিও আমি ছাত্ৰ সন্থাৰ কাম কৰি আহিছিলো সেইটো ক্ষেত্ৰত আমাৰ কোৱাৰ অধিকাৰ আছে সেইকাৰণে বাকী ছাত্ৰসকলে যাতে আমাক তেখেতসকলৰ মুৰব্বীক ছাত্ৰসকলৰ মুৰব্বীক মই এইধৰণে কোৱাৰ কাৰণে যাতে মোক ভুল নুবুজে সেইসকলে ভুল নুবুজাৰ কাৰণে মই আহ্বান কৰিছো যিহেতু মই সঁচা কথা জানো কাৰণে আজি কৈছো আৰু ইয়াক জানিও তেখেতসকলক মই বাৰে বাৰে অনুৰোধ কৰিছো আহ্বান কৰিছো ঐক্যবদ্ধ কৰক বেলেগ পৃথকে আন্দোলন কৰিব নালাগে ঐক্যবদ্ধ হৈ কৰক তার নিশ্চয় মানে রেজাল্ট পোৱা যাব কিন্তু এই যে গোপন মিটিং বিলাকে আমাক সন্দেহৰ ফালে মানে আমি সন্দেহৰ ফালে চাবৰ কাৰণে বাধ্য হৈছো এইখিনি আমি আপোনাৰ চেনেলৰ জৰিয়তে জনগণক জনাই দিছো এজিপিৰ স্থিতিটো মানে কেনেকুৱা হোৱাটো আপুনি বিচাৰে ৰাইজৰ সন্দেহ আৰু প্ৰফুল্ল মহন্তেও বিৰোধ কৰি আছে আচলতে এজিপিৰ স্থিতিটো কি হোৱাটো ভাল প্ৰথম কথা হৈছে প্ৰফুল্লৰ বিৰুদ্ধে এইটো এটা গন্ধ আছে প্ৰফুল্লতে নিজৰ স্বাৰ্থ আছে এতিয়াও চিফ মিনিষ্টাৰ হ'বৰ কাৰণে এটা হাবিয়াস কৰি আছে প্ৰফুল্ল মহন্তক কোনো জীৱনত মানে অসমৰ চিফ মিনিষ্টাৰ আৰু দুবাৰ হ'ব নোৱাৰে তেখেতৰ এজিপিৰ ছাপোৰ্টাৰ হ'ব পাৰে এজিপি এডভাইজাৰ হৈ থাকিব কিন্তু মানে এজিপি দলৰ সভাপতি হ'ব নোৱাৰে দ্বিতীয় কথা XYZ যে হওক আমাৰ ক'বলগীয়া এনে প্ৰফুল্ল মহন্তই এজিপিৰ সভাপতি হ'ব নোৱাৰে দ্বিতীয় কথা হৈছে এজিপি মানে প্ৰফুল্ল মহন্ত ডাঙৰীয়াক নিজৰ স্বাৰ্থ আছে কেতিয়াবা কংগ্ৰেছ কেতিয়াবা আমুক কেতিয়াবা তাক এনেকুৱা ধৰণৰ বিজেপিৰ লগত কেতিয়াবা কংগ্ৰেছৰ লগত থাকে এইটো কেতিয়াও আমি একচেপ্ট কৰিব নোৱাৰো সেইটো নহয় কি যি ধৰণে চিট পোৱা ডাঙৰ কথা নাই কিন্তু গুপ্তঘাতকৰ যিটো কলংক সেই কলংকৰ পৰা এতিয়াও মুক্ত হোৱা নাই আৰু সেইটো আমি কৰি দিছো বাকী কোনোৱে অপোজ নকৰিলেও আমি কিন্তু প্ৰফুল্ল মহন্তৰ মানে এজিপি সভাপতি হোৱাটো আমি নিবিচাৰো আৰু লগতে অসমৰ দ্বিতীয়বাৰ চিফ মিনিষ্টাৰ হোৱাটো নিবিচাৰো এইটো আমাৰ কথা একেবাৰে চাপ কথা আৰু এইকাৰণে কৈছো যিসকলে আজি আন্দোলন আছে আজি আমি সন্দেহ হৈ আছে আগৰ যিবিলাক 2018 যিবিলাক হৈছিলে আমিতো শেষলৈকে আছো আৰু শেষলৈকে থকাৰ কাৰণে আমি সবচে ভুক্তভোগী আজি কোনো দল সংগঠন তেনেকৈ ভুক্তভোগী হোৱা নাই সবচে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে কিন্তু বেছি ভুক্তভোগী মানে কেট বিৰোধী কৰাৰ কাৰণে অসম সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে বেছি ভুক্তভোগী হৈছে কিন্তু সেইকাৰণে আমি ক'বলৈ বাধ্য হৈছো যে আন্দোলন কেটখন সাময়িকভাৱে স্থগিত কৰাৰ লগে লগে আমাৰ যিসকলে জাতীয় মানে সংগঠনবিলাকৰ নেতৃত্ব দি আছিলে সেই নেতাসকল পিছদিনাখনে দিল্লীলৈ দৌৰ মাৰিছে কিছুমানে ৰাহুল গান্ধীক লগ কৰিছে কিছুমানে আকৌ বিজেপিৰ নেতাক লগ কৰিছেগৈ আৰু তাৰ পৰৱৰ্তী কি হৈছে কোনোবাই কোন দললৈ জাপ মাৰিব কোনোবাই কংগ্ৰেছলৈ জাপ মাৰিব কোনোবাই আকৌ বিজেপিলৈ গৈছে কোনোবাই আকৌ কংগ্ৰেছৰ হৈ ইলেকশ্যন কেম্পেইন কৰিছে কোনোবাই আকৌ বিজেপিৰ হৈ কেম্পেইন কৰিছে এইটো আমি দেখা পালো এইটো নেতাবিলাকৰ যদি চৰিত্ৰৰ সলনি নহয় যিবিলাক জাতীয়তাবাদীৰ নামত জাতীয় স্বাৰ্থৰ নামত যিসকলে আন্দোলনত লিড দিছে নেতৃত্ব দিছে সেই নেতাসকলৰ কিন্তু এটাই হ'ব লাগিব ভাৰতীয় এটা মনত থাকিবলৈ ভাৰতীয় সংবিধানে আমাক প্ৰতাৰণা কৰিছে ভাৰতীয় গণতন্ত্ৰই আমাক প্ৰতি মুহূৰ্ততে মানে প্ৰতাৰিত কৰি আছে এই কথাটো জানিব লাগিব আৰু এইকাৰণে ভাৰতীয় আজি চাইছো প্ৰতিটো কথা আমাৰ কৃষক মুক্তি নেতাই বা আছু নেতাসকলে বা অন্যান্য যিসকল বুদ্ধিজীৱী আছে যেতিয়া আন্দোলন আহিব কৃষক কেৱল বিৰুদ্ধে যাব কয় বোলে আমি ভাৰতীয় সংবিধান ৰক্ষা কৰিবৰ কাৰণে এইটো নিলজ্জ কথা ভাৰতীয় সংবিধান কিহৰ ৰক্ষা ভাৰতীয় সংবিধানেতো আমাক আজি এই জীয়াটো যন্ত্ৰণা ভোগাইছে 70টা বছৰ এই কথাটো আমাৰ বিয়াগুম ইণ্টেলেকচুৱেল বিলাকো কৈছে এই ইণ্টেলেকচুৱেল বিলাকে কিন্তু ধ্বংস কৰিব ইণ্টেলেকচুৱেল বিলাকে এই মানসিকতা যদি লৈ থাকে যে এতিয়াও যদি ভাৰতীয় সংবিধানখন আমাৰ একেবাৰে প্ৰাণৰ আমোদ বুলি ভাবে হিয়াৰ আমোদ বুলি ভাবে বা গণতন্ত্ৰ আমাৰ একেবাৰে ভাৰতীয় ভুৱা গণতন্ত্ৰ আমাৰ
প্ৰকৃত গণতন্ত্ৰ অসমীয়া মানুহৰ থলগিৰি মানুহৰ যিটো আপলিফমেণ্ট হৈছে বুলি ভাবে এইটো কথা ভুল আৰু এইটো যদি ধাৰণা লৈ থাকে সেই এখন নেতা আকৌ আমাক প্ৰতাৰিত কৰিব আৰু এতিয়াও যে কয় কিছুমান এই আন্দোলনৰ কি হয় কৈছে বোলে আন্দোলনটো যদি মানে আন্দোলন কৰা স্বত্তেও কেব যদি গ্ৰহণ হয় আমি সুপ্ৰিম কোৰ্টলৈ যাম সুপ্ৰিম কোৰ্টক কণ্ট্ৰল কোনে কৰে কোনে নিয়ন্ত্ৰণ কৰে যে যিটো দলে গাড়ীত থাকে সেইটো দলেই কণ্ট্ৰল কৰে সুপ্ৰিম কোৰ্টে বাধ্য হয় সেই দলৰ মানে কথা শুনিবৰ কাৰণে নিৰ্দেশনা শুনিবৰ কাৰণে বাধ্য থাকে এই কথাটো জনাৰ প্ৰয়োজন আছে আমাৰ কৃষক নেতা এগৰাকীয়ে কৈছে বা আমাৰ দুই এজন বেগম বুদ্ধিজীৱীও কৈছে ভাৰতীয় সংবিধান ৰক্ষাৰ কাৰণে ভাৰতীয় সংবিধান ৰক্ষা কৰিবলৈ যদি কোনোবা আন্দোলন কৰিব কৈছে বা আন্দোলন কৰিবৰ কাৰণে যদি আজি জনগণক উৎসাহিত কৰিছে মই কিন্তু তাত নেযাবলৈ ক'ম যদি ভাৰতীয় সংবিধানে আমাক প্ৰতাৰিত কৰিছে ভাৰতীয় গণতন্ত্ৰই প্ৰতাৰিত কৰিছে এই কথা ক'বলৈ সাহস নাই কিয় যদি সাহস নাই হওক জনগণক মাৰ খুৱাব নালাগে কোনো নেতাই জীৱন দিয়া নাই মাৰ নেখায় কোনো নেতাই মানে প্ৰকৃত নহয় এই কথাটো জনাৰ প্ৰয়োজন আছে আজি গণতান্ত্ৰিকভাৱে আন্দোলন কৰা নেতাসকলে প্ৰতাৰণা কৰিব নোৱাৰে নেতাসকলে জনগণক ৰাজপথলৈ উলিয়াই ভাৰতীয় ৰাজনীতি হোৱাত ল'বৰ অৱকাশত হোৱাত লোৱা আমি দেখা পাইছো আজি চব কেনেকুৱা হৈছে যিমানবিলাক হৈছে সৰ্বানন্দৰ পৰা আদি কৰি যিমানবিলাক হৈছে তেনেকুৱা ভাৰতীয় গণতন্ত্ৰ হোৱাত লৈছে আৰু তাৰ পিছতে কিবা এটা হ'লেই ঐক্যবদ্ধ যেতিয়া সকলোৱে কৰিব অসমত ইমূৰৰ পৰা সিমূৰলৈ সংগ্ৰাম কৰে প্ৰতিটো ভাৰতীয়সকলে জাপি দিয়া অন্যভাৱে জাপি দিয়া যিবিলাক বিধেয়ক বা যিবিলাক মানে ইছ্যু জাপি দিয়া অসমৰ ওপৰত অসমৰ অস্তিত্ব ধ্বংস কৰিব তাত কিন্তু জাতি বৰ্ণ নিৰ্বিশেষে দলমত নহওঁ চবেই আহি তাত আন্দোলন কৰে পৰৱৰ্তী আন্দোলন যদি কেনেবাকৈ কেব যেনেকৈ যেতিয়া স্থগিত হৈছিলে তেতিয়া কি কয় প্ৰথমে কংগ্ৰেছে কৈছে আমাৰ কাৰণে হ'ল আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই এই কোৱাৰ কাৰণে আজি কেবখন মানে পাৰ্লিয়ামেণ্টত উঠাব নোৱাৰিলে এই ধৰণে ডাংকুপ পৰা কথা কিন্তু তাত অসমৰ সকলো স্তৰৰ মানুহে গাঁৱৰ দূৰৰ মানুহেই ইয়াত মানে কেবৰ বিৰুদ্ধে কৰিছিলে কিন্তু পৰৱৰ্তী এইখিনি কৃষকমুখী ছাত্ৰ সন্থা বা অন্যান্য সংগঠন একেবাৰে দিল্লীলৈ লাঙি নিচিগা হৈছিলে এই ধৰণৰ এই মানসিকতাবিলাক যাতে প্ৰয়োগ নকৰে এই মানসিকতা প্ৰয়োগ যদি কৰে তেতিয়াহ'লে অসমৰ মানুহ আন্দোলনৰ যোগেদি কেতিয়াও ফল নাপায় অসমৰ মানুহে অসমৰ যিটো অস্তিত্ব অসমৰ যিটো ঐতিহ্য বজাই ৰাখিব লাগিব নিজৰ ঐতিহ্য যদি বজাই নাৰাখে নিজৰ প্ৰাইড যদি নিজে বজাই ৰাখিব নোৱাৰে তেতিয়াহ'লে দিল্লীত আকৌ এই বজৰুৱা নেতাসকলৰ ওচৰত আঁঠু ল'বলৈ যোৱা এই মানসিকতা এই চৰিত্ৰ যদি প্ৰদৰ্শন কৰে তেতিয়া কিন্তু আমি জনগণক ক'বলৈ বাধ্য হ'ম এই নেতাসকলৰ পিছত যাব নালাগে এই নেতাসকলে হয়তো আকৌ দিল্লীলৈ গৈ দিল্লীত যদি ভাৰতীয় ৰাষ্ট্ৰবাদী যিটো ৰাজনীতিৰ সেই হোৱাত লৈ যদি কেনেবাকৈ মন্ত্ৰী মানে MP হয় তাৰ একেই আকৌ এই জাতিধ্বংসী বিলবিলাকক সমৰ্থন জনাব আৰু এইকাৰণে আজি এই আপোনাৰ চেনেলৰ যোগেদি আমি মানে এই কথাখিনি জনগণক আমি মানে দিবলৈ বিচাৰিছো এইকাৰণে আগন্তুক দিনত অখিলেও কৈছো যদি মানে কিবা হয় জাতীয়তাবাদী চিন্তা চৰ্চা আগবাঢ়ক পৃথিৱীত কোনো ধৰণৰ আজি CPM যিসকলে বিশ্বাসী আছে CPM বা কমিউনিষ্ট পাৰ্টি CPI CPM বা অন্যান্য যিবিলাক এইবিলাকে কিন্তু সাৱধান হোৱা প্ৰয়োজন আছে অসমৰ মানুহক প্ৰথম অসমৰ জাতীয়তাবাদী অসমৰ জাতীয়তাবাদীৰ কেৰেক্টাৰটো চৰিত্ৰটো প্ৰথম বজাই ৰাখিব লাগিব তাৰ পিছতে অসমৰ মানুহে ডিচিশ্যন ল'ব ধৰ আমি মানে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী আমি সমৰ্থন কৰিম নে নকৰিম আজি পৃথিৱীত যিমানবিলাক হৈছে ৰিনোচা হৈছে আন্দোলন হৈছে বিপ্লৱ হৈছে প্ৰথমে কিন্তু জাতীয়তাবাদ ভিয়েটনামী জাতীয়তাবাদৰ প্ৰথম ভিত্তিত হৈছে পৃথিৱীৰ কমিউনিষ্ট কথা এতিয়া এটা নিজৰ জাতিত পতিত হয় নিজৰ থলগিৰি মানুহ যেতিয়া পতিত হয় সেই থলগিৰিৰ কাৰণে ৰাজনীতি কৰিব লাগিব এতিয়া CPM বা যিসকল CPI আছে BJP কংগ্ৰেছ আছে এই ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী মনোভাৱ যদি লৈ থাকে আমাৰ সংগ্ৰাম যিকোনো সংগ্ৰাম এই সংগ্ৰাম অথলে যাব কিন্তু অথলে যোৱাটো স্বাভাৱিক সেইকাৰণে অসমৰ জনগণক অসমৰ আন্দোলনকাৰী যিসকলে কেবৰ লগত নিজৰ জীৱন দিবৰ কাৰণে প্ৰস্তুত আছে সেই আন্দোলনকাৰীসকলৰ এই কথাবিলাক হৃদয়ংগম কৰিবৰ কাৰণে আপোনাৰ চেনেলৰ যোগেদি মই আহ্বান জনালো